নমস্কাৰ, মই প্ৰিয়ংকা শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাতটো শুনি বুজি পাইছে চাগে, টোপনি ক্ষতি আৰু পৰিৱেশটো চাওক, ক'ত আছোঁ বাৰু। মেডিকেলত আছোঁ, পৰিৱেশটো দেখিলোঁ গম পাইছে। আৰু কিয়নো আছোঁ মেডিকেলত সকলো গম পাব, ভিডিঅ'টো চাই থাকক। এতিয়া বাজিছে 4:10 আৰু মই বহি আছোঁ। এফালে দাদাহঁত শুই আছে আৰু এফালে বৌ শুই আছে। মোৰ বাবে এটা বহুত ভাল খবৰ, মোৰ বাবে বুলিয়ে নহয়, আমাৰ সকলোৰে বাবে এটা বহুত ভাল খবৰ। আমাৰ ঘৰলৈ লক্ষী আহিছে। মোৰ দাদা বৌৰ ছোৱালী এজনী হ'ল। আমি কালি এডমিট হ'লোঁ লখিমপুৰ চৌধুৰী নাৰ্ছিং হোমত এডমিট হ'লোঁ। আৰু আমি ঘৰৰ পৰা আহিছিলোঁ 7টামান বজাত। তাৰপাছত ইয়াত 10:40-45 এনেকুৱাত আৰু ছোৱালী এজনী জন্ম হ'ল। ছোৱালী হয় আৰু দেখাম বাৰু মই। এতিয়া শুই আছে, ছোৱালীও শুই আছে, মাকো শুই আছে। আৰু আমাৰ মামা ঘৰৰ বৌ এজনী আছে, বৌকো অকণ শুব দিছোঁ। মই বহিছোঁ, দাদাকো অকণ শুব দিছোঁ। তাকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ মাইনাজনী যাতে ভালে কুশলে ডাঙৰ হয়। দেখাই আছোঁ বাৰু মাইনাজনী অলপ লাহে লাহে। আগতে বেলেগক পেহী বুলি কোনোবাই মাতিলে মোৰো মন যায় আৰু যে মোকো কোনোবাই মতা হ'লে। আৰু ফাইনেলি আজি ময়ো পেহী হ'লোঁ আৰু কেইদিনমান পিছত মোকো কোনোবাই পেহী বুলি মাতিব আৰু। গতিকে এই অনুভৱটো বেলেগ। আজি চকুত টোপনিও নাই, মোৰ টোপনি বহুত বেছি, শুই দিয়াৰ লগে লগে মই গম নাপাওঁ। কিন্তু আজি মোৰ চকুত টোপনিও নাই, কাৰণ আজি অনুভৱটো বেলেগ। যেতিয়া বৌক ভিতৰত অপাৰেশ্যনত সোমোৱাই ৰাখিছিলে ন, দৰজাখন খুলিলে ঘপককৈ কেঁচুৱাটো উলিয়াই দিব নেকি, এনেকুৱা এটা অনুভৱ হৈ থাকে যে কেতিয়া উলিয়াই দিব, কেতিয়া কোলাত ল'বলৈ পাম, এনেকুৱা আৰু। গতিকে এই পেহী হোৱাৰ অনুভৱটো বেলেগ। সকলোৱে আশীৰ্বাদ কৰিব আৰু ভালে কুশলে থাকক। মাক আৰু কেঁচুৱা সকলো ভালে কুশলে থাকক। এয়া বৌ। এয়া আমাৰ ছোৱালী। চেহেৰাটো ভালকৈ দেখাই নাই, ভালকৈ দেখাই নাই। ছোৱালীবোৰৰ টোপনি, মাক সাৰ পাই আছে, ছোৱালীবোৰৰ টোপনি গৈ আছে। এয়া কেঁচুৱা চাবলৈ বা আহিছে। তাৰপাছত এয়া আইতাক আহিছে, এয়া কেঁচুৱা চাবলৈ। নহয়, এইখিনি দিয়ক, ডাঙৰকৈ দিয়ক, ডাঙৰকৈ দিয়ক, এটা গোল কৰি দিয়ক। নহয়, এইটো অঁতাই দিয়ক। ফুট এটা দি দিছে, এয়া বৰমাকে দিছে ফুট। আইতাক পাই গ'লহি। এয়া বা আহিছে আৰু এয়া কেঁচুৱা মাক। এয়া কেঁচুৱা মাক পুৰা শুবলৈ পাইছে কিন্তু। আৰু এয়া আমাৰ বাপেকটোক দেখাই দিওঁ, পাপা হ'ল। এয়া পাপা পাপা হ'লে গাড়ী চলাই নাই, পাপা হ'ব ভালকৈ। পাপা ভালকৈ গাড়ী চলাই নাই, পাপা হ'লে ন। বহি আছোঁ আৰু আৰামত। এয়া বৌ ভনীয়েক আহিছে। আজি বৌ ভনীয়েকে আৰু ময়েহে ৰখীয়া। এয়াতো আমাৰ ইফালে শোৱা আৰু এয়া
পূৰা শুয়ে আছে। আমি ৰখীয়া আমি দুজনী। দাদা আজি ঘৰলৈ গ'লগৈ, মাহঁত আহিছিলে, মাৰ লগতে দাদা গ'লগৈ। কাইলৈ আকৌ আহিব ৰাতিপুৱাই। আজি আমিয়ে ৰখীয়া আৰু। থাকি বৰ এটা বেয়াও লগা নাই, বৰ এটা ভালো লগা নাই, আছোঁ আৰু। চকুকেইটাহে খালি পুৰিছে, টোপনি ধৰিছে। শুবলৈ মানে যেতিয়াই শুবলৈ ধৰোঁ তেতিয়াই সেইকণ সময়তে ছোৱালীয়ে কান্দে, মই শুবলৈ পাওঁ। এতিয়া অকণ ভাবিছিলোঁ শুওঁ বুলি পৰিছিলোঁহে, কান্দিলে আকৌ। শুবলৈ নাপাওঁ, বহুত টোপনি ধৰিছে। নাপাওঁ আৰু ঘৰত গৈ একদম আৰামত শুমগৈ আৰু। কিমাননো অকলে বহি থাকিম, এইবাৰ লৈ ল'লোঁ আৰু। ইয়া ভতিজাৰ লগতে বহিছোঁ আৰু। মাজে মাজে চকুকেইটা মেলি পেহীয়েকক চাই আছে বাৰু। ল'ব জানিছোনে বাৰু? আজি 3 দিন হ'ল। আজি বৌক উঠাইছে। এয়া আজি উঠাই বহিব দিছে। এয়া এতিয়া নাৰ্ছে উঠাই মেলি কাপোৰ কানি চেঞ্জ কৰি বহিব দি গৈছে। এয়া বেড চেঞ্জ কৰিলে। তাৰপিছত ছোৱালী এয়া মাহীয়েকে লৈ আছে। কেনেকুৱা অনুভৱ হৈছে মাহী হৈ কেনেকুৱা অনুভৱ হৈছে? কেনেকুৱা লাগিছে? ভাল লাগিছে আকৌ। প্ৰথমবাৰ মাহী হৈছোঁ। মই পেহী হৈছোঁ। তাৰপাছত আজিতো 3 দিন হ'লেই, কাইলৈ মানে ৰিলিজ দিব চাগে আৰু। চব যদি ঠিকে থাকে থাকি যায়। কাইলৈ মানে ঘৰলৈ যাব পাম আৰু চাগে, যদিহে সকলো ঠিকে থাকে যায়। ঠিকে থাকে আজি বেবী চেক কৰিব, যদি বেবী কোনো প্ৰব্লেম নাথাকে তেতিয়া কাইলৈ ৰিলিজ দিব লাগে। কি হয় চাই লওঁ। শুই উঠি কামতহে লাগিলোঁ। চাহ তাহ একো খোৱাই নাই, যামহে এতিয়া চাহ খাবলৈ। দাদাও আহি পোৱা নাই, বৌক অকলে এৰি থৈ যাবলৈও বেয়া হৈছে। আহি পালে যাম আৰু চাহ তাহ খাবলৈ। আমি দুইজনী ওলাই যাম অকণমান। বাকী চাই থাকক আৰু ভিডিঅ'টো মানে গোটেইকেইদিনৰ, কাইলৈ ঘৰলৈ যোৱালৈকে। ভিডিঅ' কৰিবলৈ সময় নোপোৱা হৈছোঁ। সময় মানে কি, আলহী আহি আছে আৰু আলহীবোৰ আহিলে ভিডিঅ' কৰি থাকিবলৈ বেয়াও পাওঁ। খবৰ ল'বলৈ অহা মানুহ আহি থাকিলে মেডিকেলত এনেকৈ বাৰে বাৰে ভিডিঅ' কৰি থাকিবলৈ অলপ বেয়া লাগে। এতিয়া বহি আছোঁ, অকণমান মাথা বিষাইছে, সেইকাৰণে এনেকৈ বহি আছোঁ। আমাৰ দাদাই কিতাপ পঢ়িছে। ইয়া কিতাপ পঢ়িছে দাদাই। কিহৰ কিতাপ বাৰু? ছোৱালীৰ নাম দিবলৈ নাম বিচাৰি পোৱা নাই, তাৰপিছত কিতাপ এখন কিনি আনিলেগৈ। ভাল নাম এটা আমি কোনেও বিচাৰি পোৱা নাই। হ আখৰৰ নাম দিব কৈছে। আৰু যদি আপোনালোকে হ আখৰৰ ভাল নাম বিচাৰি পায় কমেণ্ট কৰি জনাবচোন। এয়া বৌক ড্ৰেছিং কৰিব আহিছিলে। আজি আমাৰ 4 নম্বৰটো দিন। আজি আমি যামগৈ আৰু। এয়া চবকে দেখাই দিছোঁ এপাক আকৌ। লাজ কৰিছে। এয়া বৌ ড্ৰেছিং কৰিলে। চব লাজ কৰি কিবা এটা কৈ দিয়ক। কি কম বোলে? কি কম বোলে? লাজ কৰিছে, একোৱে নকয়, ময়ে কৈছোঁ।
আজি আৰু সকলোকে এৰি থৈ যামগৈ অলপ বেয়াও লাগিব বাৰু দেই থাকি ভালেই লাগিছিলে বৰ এটা বেয়া লগা নাই হ'লেও আৰু নিজৰ ঘৰৰ নিচিনাটো নহয় গতিকে আজি 4 নম্বৰটো দিন আমাৰ ৰিলিজ দিব চাগে আজি ডক্টৰ আহিলেহে গম পাম বাৰু চাই নাথাকিবই আপোনাৰ ঘৰ ক'ত মোৰ চিলিউডত কি বস্তু এটা প্লাষ্টিক নেকি অঁ ডাষ্টবিনটো ক'ত গ'ল এইটো এইফালে আছে। এইফালে আছে এতিয়া গৈ পেলাই কিবা কিবি চাগে মেডিচিন লগাব লাগিব ন আপোনালোকক নহয় পেটত হেৰি কৰিব দিব নহয় চাফা কৰি কৰি আপোনাৰ মলম লগাই থাকিব দিব নহয় তেনেকৈ মলমটো লগাই থাকিব ধুনীয়াকৈ খালি ন জেগাডোখৰ নিতিয়াব এতিয়া ড্ৰেছিং কৰিব আহিব নহয় তেতিয়া কৈ দিব ড্ৰেছিং কৰি কৰিলে ক'লে নহয় চাগে আপুনি এইটো এনেকৈ ধৰি ন হাতখন এনেকৈ ওপৰলৈ দিয়ক অকণমান নহ'লে ন ব্লাডটো মানে আপোনাৰ উভতি আহিব পাৰে অৱস্থা একদম বেয়া চৰ্দি লাগিলে আৰু 3-4 দিন ভালকৈ শুব পৰা নাই টোপনি খতি একদম গা বহুত বেয়া কেতিয়া ঘৰলৈ যাওঁ লাগিছে মা আহি আছে বাৰু নিবলৈ আমাৰ ৰিলিজ হ'ব আমি 3টামান বজাত যামগৈ ইমান দেৰি আমি গ'লোৱে হয় কিন্তু প্ৰব্লেম এটা হ'ল আমাৰ বেবীটো ৰাতিপুৱা ব্লাড টেষ্ট কৰিছিলে আৰু অকণমান জণ্ডিছ ওলালে বৰ বেছি নহয় বাৰু অকণমান হ'লেও আৰু মনটো ভাল লগা নাই বাৰু জণ্ডিছ ওলালে বেবীটো বাৰু এতিয়া 4 ঘণ্টা ICUত ৰাখিম বুলি কৈছে 4 ঘণ্টা ICUত ৰখাৰ পিছত উলিয়াই দিব তাৰপাছত আমি যাবগৈ পাৰিম আমাৰ পেকিং হৈয়ে গ'ল অলৰেডি পেকিং কৰি হৈ গ'ল এতিয়া পেকিং কৰি বহি আছোঁ মাও পোৱাহি নাই তাৰপাছত বেবী উলিয়াই আমি ঘৰলৈ আহি আছোঁ এয়া মা পাই গ'লহি নাতিনীয়েকক নিবলৈ আৰু এয়া বৌ আজি ৰক্ষা আৰু 4 দিনৰ পিছত ঘৰলৈ আহি আছোঁ মাক কৈছোঁ আজি মই ৰাতিটো শুমহে আৰু কেঁচুৱা চাব নোৱাৰোঁ আজি মই ঘৰলৈ শুবলৈহে আহিছোঁ 4 দিন খোৱা নাই ন একদম আজি তাৰ সোণটো উঠাই দিব লাগিব আৰু ভালকৈ শুই হ'ব ৰাতিটো মই চাম অঁ আজি মায়ে চাব আজি মই শুম বেমাৰীও হৈ গ'লোঁ একদম পানী লাগি অৱস্থা নাই একেটাই হয় টকা ইয়াত যেনিবা টকা 10-12 হাজাৰ বেছি যায় আমি ঘৰ পালোহি এয়া আমাৰ লখিমী আদৰিবলৈ প্ৰস্তুতি